বন্ধুসকল, আজি মই আপোনালোকক ভাৰতৰ 8টা গুৰুত্বপূৰ্ণ তথ্য জনাম, যিকেইটা তথ্য জানি আপুনি এজন ভাৰতীয় নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰিব। গতিকে পলম নকৰি জানো আহকচোন তথ্যকেইটানো কি। নাম্বাৰ 1, আপুনি জানেনে ভাৰতৰ সংবিধান প্ৰস্তুত কৰোঁতে সৰ্বমুঠ কিমান টকাৰ খৰচ হৈছিল? ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ 18 দিনৰ প্ৰয়োজন হৈছিল আৰু সংবিধান প্ৰস্তুত কৰা কামত 300 জন লোকে অংশগ্ৰহণ কৰিছিল। এইসকল লোকে সংবিধান প্ৰস্তুত কৰা কামত ব্ৰিটেইন, আমেৰিকা আদি বিদেশ ভ্ৰমণ কৰিব লগা হৈছিল, কাৰণ ভাৰতৰ সংবিধানখন কেৱল ভাৰতীয় ব্যক্তিৰ নীতি নিয়মৰ দ্বাৰা 100% সম্পূৰ্ণভাৱে প্ৰস্তুত কৰা নাছিল। 60 to 80% অন্য দেশৰ নিয়মো সাৰাংশ আনি ভাৰতীয় নিয়মৰ লগত খাপ খোৱাকৈ সংশোধন কৰা হৈছিল। এইসমূহৰ মুখ্য ভূমিকা পালন কৰিছিল ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰদেৱে। সেই সময়ত যিসকল লোকে সংবিধান প্ৰস্তুত কৰা কামত সহযোগ কৰি অন্য দেশত অহা যোৱা কৰি কাম কৰিছিল আৰু অন্য বিভিন্ন কামৰ বাবদ চৰকাৰে তেওঁলোকৰ বাবে টকা খৰচ কৰিব লগা হৈছিল। 1950 চনৰ 26 জানুৱাৰীত এই সংবিধান সম্পূৰ্ণ কাৰ্যকৰী হোৱা পৰ্যন্ত সৰ্বমুঠ 6.3 কোটি টকাৰ খৰচ হৈছিল। নাম্বাৰ 2, আপুনি জানেনে ভাৰতত যদিও 22টা চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ভাষা থকাৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষত 1599টা ভাষাৰ প্ৰচলন হয়। সমগ্ৰ বিশ্বত একেখন দেশতে ইমানকেইটা অফিচিয়েল লেংগুৱেজ আৰু ইয়াৰ উপৰিও 1599টা অন্যান্য ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষস্থানত আছে। নাম্বাৰ 3, আপোনালোকে ভাৰতৰ ৰূপৈয়া চিহ্নটো নিশ্চয় দেখিছে, কিন্তু আপুনি জানেনে এই চিহ্নটো প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল আৰু তেওঁ ইয়াৰ বাবদ কিমান টকা লাভ কৰিছিল? এই চিহ্নটো ভাৰতীয় ৰূপৈয়া চিহ্ন হিচাপে 2010 চনৰ 15 জুলাই তাৰিখে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰা হৈছিল। এই চিহ্নটো ডিজাইন কৰিছিল তামিলনাডুৰ কাল্লাৰকুছি উদয়া কুমাৰে আৰু এই চিহ্নটো ডিজাইন কৰাৰ বাবদ তেওঁ চৰকাৰী বঁটা হিচাপে 2,50,000 টকা মাননি দিয়া হৈছিল। নাম্বাৰ 4, বিশ্বত আটাইতকৈ মগজুৰ জ্ঞান ব্যৱহাৰ কৰি খেলা খেলবিধ হৈছে চতুৰংগ দবা খেল, যাক আমি চেছ বুলিও কওঁ। আটাইতকৈ জ্ঞান ব্যৱহাৰ কৰি খেলা খেলখন এখন জ্ঞানী দেশে 1500 বছৰ পূৰ্বেই আৱিষ্কাৰ কৰিছিল আৰু সেইখনেই হৈছে আমাৰ দেশ ভাৰতবৰ্ষ। নাম্বাৰ 5, বৰ্তমান সময়ত যদি আপোনালোকক সোধা হয় ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি, তেন্তে ইয়াৰ উত্তৰ নিশ্চয় বাঘ বুলিয়েই ক'ব, নহয় জানো? কিন্তু আপুনি জানেনে 1972 চনৰ 8 নৱেম্বৰ আগতে ভাৰতৰ ৰাষ্ট্ৰীয় পশু সিংহ আছিল। 1972 চনৰ 8 নৱেম্বৰ তাৰিখৰ পৰা ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ দ্বাৰা সিংহৰ সলনি বাঘক ভাৰতীয় ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিয়া হয়। সেই সময়ত ভাৰতত বেংগল টাইগাৰ সংখ্যা যথেষ্ট হ্ৰাস হৈ পৰিছিল বাবে এই আইন ব্যৱস্থা কৰি বাঘক ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিয়া হয়। নাম্বাৰ 6, বৰ্তমান সময়ত আমি সকলোৱে জানো যে 1890 চনত বিশ্বত প্ৰথম ৰেডিঅ' আৱিষ্কাৰ কৰি উলিয়াইছিল গাগলিয়েলমো মাৰ্কনিয়ে। কিন্তু আপুনি জানেনে ইয়াৰ 2 বছৰ আগতেই অৰ্থাৎ 1888 চনত প্ৰথম ৰেডিঅ' আৱিষ্কাৰ ভাৰতৰ জগদীশ চন্দ্ৰ বসু ছাৰে কৰিছিল। 1937 চনৰ 23 নৱেম্বৰত জগদীশ চন্দ্ৰ বসুৰ মৃত্যুৰ পিছত তেওঁ লিখি যোৱা এখন কিতাপত ৰেডিঅ' আৱিষ্কাৰৰ সকলোবোৰ তত্ত্বৰ বিষয়ে স্পষ্টকৈ লিখা পোৱা গৈছিল। তেওঁ ৰেডিঅ' আৱিষ্কাৰৰ বাবে মিলিমিটাৰ ৱেভছ, ৰেডিঅ' ক্ৰেস্কোগ্ৰাফ, কণ্ট্ৰিবিউটিএনএছ টু প্লেন বায়'লজি, ক্ৰিষ্টেল ৰেডিঅ', ক্ৰিষ্টেল ডিটেক্টৰ আদি সকলোবোৰ প্ৰযুক্তি নিৰ্মাণ কৰিছিল। তেওঁ ইমানবোৰ কৰাৰ পিছতো স্বীকৃতি নোপোৱাৰ কাৰণ দুটা হৈছে সেই সময়ত ভাৰতত ব্ৰিটিছৰ শাসন চলিছিল আৰু দ্বিতীয়তে তেওঁ ৰেডিঅ' আৱিষ্কাৰ তথ্য প্ৰযুক্তিসমূহ পেটেণ্ট নকৰিলে। এনেবোৰ কাৰণৰ বাবেই আজি আমি ৰেডিঅ'ৰ আৱিষ্কাৰক মাৰ্কনি বুলি জানো, কিন্তু দৰাচলতে প্ৰথম ৰেডিঅ' আৱিষ্কাৰ কৰিছিল ভাৰতৰ জগদীশ চন্দ্ৰ বসুৱে। নাম্বাৰ 7, এইখনেই হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট হিউমেন ফ্লেগ। মানুহৰ দ্বাৰা বিশ্বত আটাইতকৈ ডাঙৰ পতাকা দৃশ্য তৈয়াৰ কৰা দেশখনেই হৈছে আমাৰ দেশ ভাৰতবৰ্ষ। 2014 চনৰ 7 ডিচেম্বৰ তাৰিখে চেন্নাইত 50,000 লোক একেলগ হৈ বিশ্বৰ আটাইতকৈ ডাঙৰ হিউমেন ফ্লেগ তৈয়াৰ কৰি বিশ্বৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল ভাৰতবৰ্ষই। নাম্বাৰ 8, অৰ্থাৎ অন্তিমটো তথ্য হৈছে সমগ্ৰ বিশ্বত ভাৰতীয় সেনাৰ এটা ৱৰ্ল্ড ৰেকৰ্ড গঢ়া আছে আৰু সেইটো হৈছে 93,000 শত্ৰু সৈন্যক একেলগে আত্মসমৰ্পণ কৰাইছিল। 1971 চনত ভাৰত আৰু পাকিস্তান যুদ্ধত পাকিস্তান পৰাস্ত হৈ ভাৰতৰ আৰ্মীৰ সন্মুখত 93,000 পাকিস্তানী সেনাই একেলগে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ ইতিহাস পাতত জিলিকি ৰোৱা
এই এটা ডাঙৰ জয়লাভ। ভাৰতীয় সেনাৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে এইটো এটা গৌৰৱৰ বিষয়। শেষত ভাৰতীয় সেনাৰ ক্ষেত্ৰত অন্য এটা তথ্য জানি থওঁ আহকচোন। সমগ্ৰ বিশ্বত একমাত্ৰ ভাৰতীয় সেনাই ওখ হাবি জংঘল আৰু পাহাৰ পৰ্বতত যুদ্ধ কৰাৰ ক্ষেত্ৰত আটাইতকৈ পাৰ্গত সেনা। এই ক্ষেত্ৰত ভাৰতীয় সেনাক বিশ্বৰ শীৰ্ষস্থানত ধৰা হয় আৰু এইবাবেই বিশ্বত অন্যান্য সামৰিক শক্তিশালী দেশৰ সেনাক ভাৰতীয় সেনাৰ ওচৰত প্ৰশিক্ষণ ল'বলৈ প্ৰেৰণ কৰে। বন্ধুসকল, এইকেইটাই আছিল আমি এজন ভাৰতীয় নাগৰিক হিচাপে জানিবলগীয়া তথ্য। আৰু এইকেইটা তথ্যৰ ভিতৰত আপোনাৰ কোনটো তথ্য বেছি ভাল লাগিল আমাক কমেণ্ট কৰি জনাবচোন। লগতে যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে আপোনাৰ বন্ধুবৰ্গই জানিবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেবোৰ বিভিন্ন তথ্য আগলৈ জানি যাবৰ বাবে আমাৰ ফেচবুক পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। যদি ইউটিউবত চাই আছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।